So guys, ভিডিওটো ষ্টাৰ্ট কৰাত এটা সৰুকৈ ষ্টৰী আছে। ষ্টৰীটো হ'ব যোৱা ৰাতি প্ৰায় 11টা মান বজাৰ কথা। মই ভাবি আছিলোঁ যে বহুত দিন ভিডিঅ' আপলোড নাই কৰা, চ' ভিডিঅ' বনাব লাগিব। আজি ৰাতিটো যাওক, কাইলৈ ৰাতিপুৱা 10টা মান বজাত ভিডিঅ' বনাম। তো ৰাতিটো গ'ল, ৰাতিপুৱা শুই উঠিলোঁ। ৰাতিপুৱা যিবোৰ মোৰ কাম আছিলে মই কামবোৰ খতম কৰিলোঁ। কাম মানে তেনেকৈ কাম নাছিলে, খোৱা বোৱা সেইবোৰ কামবোৰ খতম কৰিলোঁ। তাৰপাছত 10টা বাজিলে। 10টা বাজোতে মই ভিডিঅ' বনাম বুলি যেতিয়া ওলালোঁ, মিহিমিকৈ টোপনি ধৰিলে। টোপনি মানে আৰু বেলেগ টোপনি। এতিয়া সাৰ পাইছোঁ মই 3টা বজাত। এতিয়া বাজিছে 4টা বজাত। 3টা বা 4টালৈকে মাজত যোনটো এঘণ্টা আছিলে মই তাত খোৱা বোৱা কৰিলোঁ, মানে ভাত খালোঁ, ভোক লাগিছিলে। তাৰপাছত 4টা বজাত এতিয়া ভিডিঅ'টো শ্বুট কৰিছোঁ আৰু ভিডিঅ'টো এডিট কৰিম, তাৰপিছত কাইলৈ মানে আপলোড কৰিম। সেইটোৱে কাহিনী আছিলে আৰু ভিডিঅ'টো চাব লাষ্টলৈকে। কাহিনীটো একদম বকৱাছ আছিলে, মই গম পাওঁ। শুনাৰ কাৰণে থেংক ইউ। চ' গাইজ, বেছি ধেমালি হৈ গ'ল, এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। হেল্ল' হোৱাটছআপ গাইজ, মই অভিজিত, ৱেলকাম টু মাই চেনেল এণ্ড ৱেলকাম টু মাই আনাডাৰ ভিডিঅ'। চ' গাইজ, মোৰ লাষ্ট যোনটো ভিডিঅ' আছিলে ফটোবজৰ ভিডিঅ', তাত মই কৈছিলোঁ যে এখন ফটো ভাল হ'বলৈ মেইনলি 4টা পইণ্ট লাগে। সেই 4টা পইণ্টৰ ভিতৰত অন্যতম পইণ্ট হৈছে ফটো এডিটিং। আজি এই ভিডিঅ'টো হ'ব ফটো এডিটিঙৰ ওপৰত। আৰু লাষ্ট ভিডিঅ'টো যদি চোৱা নাই, মানে ফটো প'জৰ যদি ভিডিঅ'টো চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ, গৈ পিনি চাবগৈ। আৰু যিসকলে ফটো এডিট কৰিব নাজানে, বেলেগক ফটো এডিট কৰিবলৈ দিয়ে, সেইসকলে আজিৰ পৰা নিজে ফটো এডিট কৰিব পাৰিব। ভিডিঅ'টো লাষ্টলৈকে চাব, ইণ্টাৰেষ্টিং হ'ব। আৰু ফটো এডিট কৰিবলৈ মই লাইটৰুম এপ্লিকেশ্যন ইউজ কৰোঁ। প্লে ষ্ট'ৰত এভেইলেবল আছে, ইনষ্টল কৰি ল'ব। যদি ইনষ্টল কৰা আছে ঠিকে আছে, আৰু বেছি টান নহয়। লাষ্টলৈকে ভিডিঅ' চাব, আৰু যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক এটা কৰিব, আৰু ভিডিঅ' চাই কেনেকুৱা পালে কমেণ্টো কৰিব। আৰু বেছি কথা নকওঁ, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' গাইজ, মই প্ৰথমে ফটোকপি লাইটৰুম এপ্লিকেশ্যনৰ ভিতৰত ইম্পৰ্ট কৰি ল'লোঁ। মই এতিয়া প্ৰথম ষ্টেপটো কৰিম। ইয়াত যোনটো অটো অপশ্যন থাকে, এই অটো অপশ্যনটোত এবাৰ ক্লিক কৰিম। দেখিব পাৰে কালাৰ চেঞ্জ হৈ গ'ল। আপুনি অটো অপশ্যনটো ক্লিক কৰিলে আপোনাৰ 20% ইডিটৰ কাম খতম হৈ যায়। তাৰপাছত আহে লাইট টুল। সেই লাইট টুলটোত এবাৰ ক্লিক কৰি দিম মই। প্ৰথম অপশ্যনটো আছে এক্সপ'জাৰ। যদি আপোনাৰ ফটোত পোহৰ কম হৈ আছে, ফটোকপি ডাৰ্ক হৈ আছে, তেতিয়া আপুনি এক্সপ'জাৰটো প্লাছ কৰিব। মই এই ফটোকপিত এক্সপ'জাৰ ঠিকেই আছে কাৰণে মই এইটো লৰচৰ নকৰোঁ। তাৰপাছত আহে কণ্ট্ৰাষ্ট। যদি আপোনাৰ ফটোকপি ড্ৰেছটো আৰু বেকগ্ৰাউণ্ডৰ কালাৰ যদি ডাৰ্ক কৰিব বিচাৰে, তেতিয়া আপুনি কণ্ট্ৰাষ্ট অপশ্যনটো ইউজ কৰিব পাৰে। তাৰপাছত আহে হাইলাইট। হাইলাইটটো হৈছে যোনটো পাৰ্টত বেছি পোহৰ থাকে, সেই পোহৰ পাৰ্টটো আপুনি যদি পোহৰ কমাব বিচাৰে বা প্লাছ কৰিব বিচাৰে, তেতিয়া আপুনি হাইলাইটটো বঢ়াই দিব। ইয়াত হাইলাইট মোৰ ঠিকেই হৈ আছে, হ'লেও মাইনাছ কৰি দিছোঁ অকণমান, -8। তাৰপাছত আহে শ্বেডো। মই ইয়াত অটো কৰাৰ কাৰণে শ্বেডোটো মিলাই দিছে, তো শ্বেডো অপশ্যনটো মই ইমান লৰচৰ নকৰোঁ। তাৰপাছত মই ব্লেক কালাৰটো প্লাছ কৰিম, +19 কৰিম। এতিয়া লাইটৰ কামটো খতম হৈ গ'ল। তাৰপাছত আমি আহিম কালাৰ অপশ্যনটোলৈ। কালাৰ অপশ্যনটো ক্লিক কৰি ভাইব্ৰেঞ্চটো মই প্লাছ কৰিম, +9। তাৰপিছত মিক্সটোত ক্লিক কৰিম। প্ৰথম যোনটো ৰেড কালাৰ দিয়া আছে, সেই কালাৰটো লিপছৰ কাৰণে হয়। যদি আপোনাৰ লিপছটো আৰু বেছি ৰেড কালাৰ লাগে, তেতিয়া আপুনি প্লাছ কৰিব পাৰে। মই নৰ্মেলকৈ ইয়াত থৈ দিছোঁ, কাৰণ লিপছটো মোক বেছি ৰেড কালাৰ নালাগে। ছোৱালীবোৰে বেছি ৰেড কৰিব পাৰে লিপষ্টিক যদি লগায়। তাৰপিছত আমি আহিম অৰেঞ্জ কালাৰ। অৰেঞ্জটো মেইনলি ফেচটোৰ কাৰণে থাকে, চ' মই ইয়াত চেচুৰেশ্যনটো মাইনাছ কৰিম, -5। তাৰপিছত লুমিনেন্সটো প্লাছ কৰিম। যদি আপুনি লুমিনেন্সটো প্লাছ কৰে, ফেচটো তেতিয়া অকণ বগা হৈ যায়। মই ইয়াত অকণ প্লাছ কৰি দিছোঁ লুমিনেন্সটো। তাৰপাছত আহিম মই য়েল্ল' কালাৰটোলৈ। য়েল্ল' কালাৰ হিউটো মই প্লাছ কৰিম। তাৰপাছত চেচুৰেশ্যনটো প্লাছ কৰিম। তাৰপাছত লিউমিনেন্সটো যদি আমি প্লাছ কৰোঁ, তেতিয়া আপুনি দেখি পাব যে কালাৰটো লাইট হৈ যায়, মানে পাতল হৈ যায়। তাৰপাছত মই ইয়াত লিউমিনেন্সটো মাইনাছ কৰিম। তাৰপাছত আহিম গ্ৰীণ কালাৰটোলৈ। গ্ৰীণ কালাৰটোত মই ক্লিক কৰিম। গ্ৰীণৰ হিউটো মই প্লাছ কৰিম। তাৰপাছত চেচুৰেশ্যনটো মই প্লাছ কৰিম, আৰু লিউমিনেন্সটো মই মাইনাছ কৰিম অকণমান। তাৰপাছত গ্ৰীণ কালাৰটোৰ পিছৰ কালাৰটো মই ইউজ নকৰোঁ। তাৰপাছত আহে ব্লু কালাৰটো। যদি আপোনাৰ বেকগ্ৰাউণ্ডটো ব্লু হয় বা আপোনালোকে ব্লু কালাৰৰ কিবা পিন থাকে, তেতিয়া ইউজ কৰিব পাৰে। মোৰ ইয়াৰ বেকগ্ৰাউণ্ডত স্কাই আছে, চ' মই ব্লু কালাৰটো ইউজ কৰিম।
যদি আপোনাৰ বেকগ্ৰাউণ্ডত স্কাই থাকে তেতিয়া আপোনাৰ এডিটিঙত প্লাছ পইণ্ট লাগি যায়, কাৰণ চবেই স্কাই ভাল পায়। চ' এতিয়া মই ব্লু কালাৰটোৰ হিউটো প্লাছ কৰিম। তাৰ পাছত চেচুৰেশ্যনটো প্লাছ কৰিম। চেচুৰেশ্যনৰ পাছত আহে লিউমিনেন্সটো মই মাইনাছত দিম, তেতিয়াহে আকাশখন ডাৰ্ক লাগিব। তাৰ পাছত দেখিব পাৰে স্কাইটো ইমান ধুনীয়া লাগিছে। ব্লু কালাৰৰ পাছৰ কালাৰটোত আহিম। এইটো ইমান কাম নাই মোৰ ফটোকপিত, আপোনালোকে ইউজ কৰিব পাৰে যদি আপোনাৰ এই কালাৰটো আছে। মই এনেই অকণ চেচুৰেশ্যনটো আৰু লিউমিনেন্সটো প্লাছ কৰি দিছোঁ, তাৰ পাছৰ কালাৰটো কাম নাই। তাৰ পাছত আমাৰ কালাৰৰ কামটো হৈ গৈছে, আমি ডন কৰিম। তাৰ পাছত আহিম ইফেক্টছত আমি ক্লিয়াৰিটিটো প্লাছ কৰিম। ক্লিয়াৰিটি যদি আপুনি বঢ়ায় তেতিয়া ফটোখন অকণ ভালকৈ ধৰিব পাৰে। তাৰ পাছত আহিম ভিনটেজ। যদি আপোনাৰ ভিনটেজ লাগে আপুনি ভিনটেজ অপশ্যনটো ইউজ কৰিব পাৰে। মোক ইয়াত ভিনটেজ নালাগে তো মই ইউজ নকৰোঁ। তাৰ পাছত আমি আহিম ডিটেইলছ অপশ্যনটোত। ডিটেইলছত মই ইয়াত শ্বাৰ্পিংটো অকণ বঢ়াই দিম। তাৰ পাছত দেখিব পাৰে শ্বাৰ্পনেছটো বঢ়াই দিলে ইয়াত ফটোটো বেছি ক্লিয়াৰকৈ ওলায়। তাৰপাছত নইজ ৰিডাকশ্যন যোনটো দেখিছে, যদি আপোনাৰ ফেচটোক আৰু স্মুথ কৰিব বিচাৰে তেতিয়া আপুনি নইজ ৰিডাকশ্যনটো ইউজ কৰিব পাৰে। মই ইয়াত অকণমানহে নইজ ৰিডাকশ্যন দিম, কাৰণ মোৰ ফেচটো অলৰেডি স্মুথ হৈ আছে। তাৰপাছত আহে আমাৰ কালাৰ নইজ ৰিডাকশ্যন। আপুনি এইটো 100% কৰি দিব। যদি বেকগ্ৰাউণ্ড কালাৰটোত নইজ থাকে তেতিয়া সেই নইজটো আপোনাৰ আঁতৰাই দিব। আৰু তাৰ পাছত আছে ইয়াত এই অপশ্যনটো, ইয়াত ক্লিক কৰি পিনি ৰিমুভ এইটো অন কৰি দিব। চ' গাইজ এতিয়া ফটোকপি এডিট কৰি কমপ্লিট হৈ গ'ল, আৰু বিফৰ আৰু আফটাৰ চাব পাৰে ফটোকপি কালাৰ ইমান চেঞ্জ হৈ গ'ল। মেইনলি স্কাই কালাৰটো বেছি ভাল লাগিছে। আৰু এই কপি ফটো মই ইনষ্টাগ্ৰামত আপলোড কৰি থৈছোঁ, যদি আপোনালোকে চাব বিচাৰে ইনষ্টাগ্ৰাম আইডিত মোৰ চেক কৰিব পাৰে, ফটোকপি পাব। তাৰপাছত এই ফটোকপিৰ ওপৰত যোনটো শ্বেয়াৰ বাটনটো আছে তাত আপুনি ক্লিক কৰিব আৰু ফটোকপি এক্সপৰ্ট কৰি ল'ব। আপোনালোকেও ট্ৰাই কৰি চাব পাৰে এনেধৰণে এডিট কৰি নিজৰ ফটো। চ' গাইজ মই ফটো কেনেকৈ এডিট কৰোঁ আপোনালোকে দেখিলে, আৰু আপোনালোকে আপোনাৰ ফটো নিজে এডিট কৰি চাব পাৰে মই যেনেকৈ এডিট কৰিলোঁ। আৰু যদি আপোনালোকৰ ফটো এডিট কৰিব লাগে মোক ইনষ্টাগ্ৰামত মেছেজ এটা কৰিব, ইনষ্টাগ্ৰাম আইডিটো। তাত মই নিশ্চয় মেছেজ কৰিলে মানে ফটো এডিট কৰি দিম। আৰু আজিলৈ ভিডিঅ'টো ইমানতে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব আৰু লগৰ বন্ধুলৈ শ্বেয়াৰ কৰিব। আৰু আজিলৈ ভিডিঅ'টো ইমানতে খতম কৰিছোঁ। গুড বাই, টেক কেয়াৰ।